কিয় ইমান দেৰি আহা নাই যে? তাকেতো ভাতো বানা নাই কিছু বানা নাই 10টা টাইম দি কিনে 11টা বাজে এতিয়ালৈকে এখন যে আহিব আমি যে নাহিলি যে ছাৰে ফাইন খুজে এইবাৰ ছাৰ আহক ৰ ফাইন লম ছাৰৰ পৰা মই নাহিলি যে আমাৰ লয় আৰু যে ঘৰত যায় আমিও ল'ম ফাইন আহক ছাৰ আজি কেনেকে আহে কেইটা নেটলে ঘৰত যায় আহি মানে বহি আছো এখন আহাই দেখা দেখিয়া নাই ছাৰ বাইদেউসকল আহিছে ইমান দেৰি ছাৰৰ নকবা আৰু গাড়ীখন পামচাৰ হৈছিল ৰবা হৈছিল যে ছাৰ গম পাইছো ৰাস্তাত কি কৰি আছিল ফোন কৰি আছিল হয় দে নহয় নহয় ইমান লেটকৈ আহে নে ছাৰ নহয় আগতে ছাৰ পাম দিব পৰা নাই আজিৰ দিনতে পাম নহা হ'ব লাগে ষ্টিকলে আনছে না ইমান গৰম বাপৰে কচু খাইতে আহিছে আহিছো ছাৰ ছাৰ আজি মোৰ অলপ কিস্তি কম আছে কিয় ছাৰ এই দুদিন কামত যাব পৰা নাই মানুহটো সেইকাৰণে বেমাৰ হৈ আছে না আৰু কেনেকৈ নহ'ব না ছাৰ একো নহয় সদায় সদায় আপোনাৰ এটা নহয় এটা প্ৰব্লেম থাকে নহয় ছাৰ মোৰ এইবাৰহে হৈছে এনেকুৱা বাকী দিলে মিলাই দিয়ক ছাৰ নোৱাৰিম আমি ঠিকৰ কিস্তি লৈ আহিছো আমি দিব নোৱাৰিম কেনেকে হ'ব ছাৰ নোৱাৰিম হ'ব দিয়ক ছাৰ কিস্তি হৈছে 500 টকা ভৰি এসপ্তাহত মিলাই দিম দিয়ক ছাৰ তেল কিমান আছে 300 টকা 300 টকা 200 টকাহে এসপ্তাহত মিলাই দিম দিয়ক 200 টকাটো দি দিব নহলে ফাইন হ'ব কিন্তু হ'ব দিয়ক ছাৰ দি দিম আলু খাইতি আনিছো ছাৰ কিমান আছে 500 না নোট খান কেনেকে আনছে ভৰালিপত পাব সেইকাৰণে অলপ ভাল কৰি ৰাখিব পিয়াজ খাইতি ছাৰ আনিছো আছে ঠিক আছে না আছে দে ছাৰ ঠিকে আছে নাই ছাৰ খাই কিয় দিম নকলি পইচা নাই ছাৰ খাই ল'ব হয় দে পানী খাইতি আনিছো ছাৰ নকলি নহয় দে আছিলে দিছো পানী মুত্ৰি নাই আজিও হয় ছাৰ প্ৰত্যেক সপ্তাহত তেখেতৰ কুস্তি নাহে এইটো কেনেকৈ হ'ব আমি এতিয়া কি ক'ম লৈছে ঘূৰি একো গমেই পাই যাম এনেকৈ নহ'ব না আপোনাক লৈ ক'ব হয় নে নহয় তেখেতক বুধবাৰে গমেই পাব আপোনালোকে লাগে কৈছিল না। কিস্তি আছে কিস্তি আছে বোলে আমি যেনেকে আহিছো আমি যা মাতিও ন ছাৰ আমি নোৱাৰিম এতিয়া মাতিও ন নোৱাৰিম ছাৰ আপুনি প্ৰত্যেক অকলে সপ্তাহতে আপুনি বন্ধ আমি অকলে অকলে যাব নোৱাৰো প্ৰতি সপ্তাহতে কিয় নোৱাৰে মইতো লোৱাৰ সময়ত আপোনালোকেতো লোন লৈছে আমি কৈছো দিছে ছাৰ আমি কি জানো যেটা কিস্তিত খেলি মেলি কৰিব হয় নে নহয় আমাৰতো দিয়াতে কৈছিলে দিম বুলি কিস্তি দিম বুলি এজনৰ কাৰণে লোনটো হোৱা নাছিল বাৰে বাৰে মোক ফোন কৰি বাপৰে বাপ এতিয়া ছাৰ হয় বলক আমাৰ লগত ছাৰ বেলেগ মোবাইল ল'ব ৰহ যাম ৰ'ব ঘৰতে আছিল কোন কি ঘৰ এইফালে ছাৰ আমি প্ৰতি সপ্তাহতে কিস্তিখন প্ৰত্যেক দিন হয় কি গৰমত কৰিব লাগে ভাত বনাবা আছে জানা না আমাৰো আছে বাপৰে বাপ হৈছে আৰু নোৱাৰিছো এই গ্ৰুপটোৰ লগত চাকৰিয়ে বাদ দিব লাগিব ন চাকৰিয়ে বাদ দিব লাগিব সদায় এটা নহয় এটা বহুত জ্বালা খাইছো দেই কিস্তি ল'ব কিস্তি কৰি সোনকালে আহক
ইমান ৰ'দ দিছে লোৱাৰ পৰা ল'ব পাৰিব দিয়াতে কিন্তু দিবা নোৱাৰে ইমান মানে কিয় এনেকুৱা কৰে আপোনালোকে ভাল মানুহ বাছি ল'ব লাগে না আপোনালোকে ছাৰ আমি কি জানো এনেকুৱা কৰিব দিম বুলি কৈছে কোনটো পানী মটুৰি কিস্তি বন্ধনৰ কিস্তি দি মোৰ তিৰি পলাইছে কানি মুতৰি পলাইছে এই পানী মুতৰাৰ লগত ধৰি পানীৰ এই পানী মুতৰাৰ লগত পলাইছে মই এখন কিস্তি দিবা নোৱাৰো কিস্তি দিবা নোৱাৰো আৰে তিৰিয়ে নাই যদি কিস্তি কেনেকে দিম আরে স্যার মই কিস্তি দিবা নৰু নোৱাৰে কিয় কিস্তি দিবা লোনটো নৰু লোৱাৰ সময় কোনে সাইন কৰিছিল আপুনি মই সাইন কৰিব পাৰো হাজবেণ্ডৰ হৈ আপুনি সাইন কৰিছিল মোৰ তিৰি দিছে তিৰিয়ে পলাইছে তো কেনেকে দিম মই কিস্তি নৰু কিস্তি দিবা নৰু আপোনালোকে যি কৰা কৰক কিস্তি দিবা নৰু মোক দিলে কি হ'ব তিৰিয়ে যদি নাই কিস্তি কেনেকে দিম কওক হিলা নাজানো মই কিস্তি দিবা নৰু মোৰ তিৰি চলিতে কান্দে মা ক'ত বুলি মই আজি ক'বা নৰু মোৰ কিমান দুখ তুমি জানা হা আজি কিস্তি কৈ মৰছে এই কিস্তি বন্ধনৰ কিস্তি লৈয়েতো পলাইছে যিদিনাখন বন্ধনৰ কিস্তি লৈছে তাৰ নেক্সট দিনা পানী মুতৰাৰ লগত পলাইছে এইবিলাক জানা ঘটনা সংসাৰৰ ঘটনা জানা কিস্তি কৰি মৰা কিস্তি দিবা নৰু মই কিস্তি দিবা নৰু কেনেকৈ দিয়ক কি অৱস্থা হৈছে আরে কিস্তি আরে মোর মাথাটা গরম নকরবি কিস্তি দিবা নৰু কিস্তি দিবা নৰু তোমার কিস্তি লাগে না র মই কিস্তি দি আছো